ফুল ফুটিছে এতিয়া মনত পৰিছে ফুল ফুটিছে বসন্তত তুমি জন্মনি বহাগত প্ৰতিটো বহাগতে মৰম যাচি তোমাৰ মৰমত। গুড মৰ্নিং ফ্ৰেণ্ডছ। অন্যই যায় পূজাৰ বজাৰ কৰিব, মই আহিছোঁ শাকৰ বজাৰ কৰিব। শাক মাছ মাংস খোৱাটোৱেই মেইন নহয় জানো? ভাইটি মূলা শাক আছে কেনেকৈ দিছা? আৰু অৱস্থাই নাই দেখোন, তলৰ পৰা ওলোৱাচোন। 4টা দিয়া। দেওবাৰ বুলি ৰাতিপুৱাই আহিলোঁ শাকৰ বজাৰ কৰিবলৈ। মানুহজনে খাব বিচাৰিছে মূলা শাকৰ মাছৰ জোল আৰু ল'ৰাই খাব বিচাৰিছে মাটন। গতিকে একেলগে গোটেইখিনি বজাৰ কৰিম বুলি বজাৰলৈ আহিলোঁ। মূলা শাকৰ লগত দুৰুণ শাক আৰু ব্ৰাহ্মী শাক ল'লোঁ। দুৰুণ শাকটো মোৰ খুবেই প্ৰিয় আৰু ব্ৰাহ্মী শাক ল'ৰাই খাই খুব ভাল পায়। আপোনালোকে কোনোবাই ব্ৰাহ্মী শাক খায়নে? কমেণ্ট কৰি জনাবচোন। সৰু সৰু ল'ৰা ছোৱালীক ব্ৰাহ্মী শাক খুৱাব লাগে। ব্ৰাহ্মী শাক খালে স্মৃতিশক্তি বৃদ্ধি পায়। ভোট জলকীয়াকেইটা দেখি ৰ'বই নোৱাৰিলোঁ, তাৰো কেইটামান ভোট জলকীয়া ল'লোঁ। এটা লোকেল ৰৌ মাছ লৈ আহিলোঁ। মাছটো কিন্তু আনোতে জঁপিয়াই আছিল। এইয়া যে হাঁহি আছে এইগৰাকী হ'ল মইনাৰ মাক। মোৰ ভিডিঅ' চোৱাসকলেতো জানেই মইনা কোন। মইনাৰ ভিডিঅ' আগতে মই দিছোঁৱেই। চুলিখিনি চাওকচোন, ভইচ কাট দি দিছে। পূজাৰ কাৰণে এইটো স্পেচিয়েল তাই ভইচ কাট দিছে। নমীৰ মূৰত এলাৰ্জি হৈছিল, সেয়েহে ডক্টৰে চুলিখিনি গোটেই কাটি দিবলৈ দিছিল। কাটা যায় না। মইনাৰ মাকৰ নাম নমী। তেওঁলোক আচলতে বেংগলী হয়, সেয়েহে তেওঁলোকে বাংলা ভাষা কয়। নমীক মই গান গাবলৈ কৈছোঁ। মোৰ মানুহজনে কৈ আছে পূজাৰ গান গাবলৈ, গতিকে তাই গান গাব আৰু মাছ কাটিব। নমী গান গোৱা এটা, ধুনীয়াছে গান এটা গোৱা। হ'ব অলপ গালেই হ'ব। নমী মোক বহুত সহায় কৰি দিয়ে। ৰাতিপুৱা আহে চোতালখন সাৰি দিয়ে, কাপোৰ দুই এটা থাকিলে ধুই দিয়ে। তাই হাঁহিছে চাওক, এনেকৈ সদায় হাঁহি থাকে। মানুহে সুবিধা লয় এই নমীৰ পৰা, বহুত মানুহে বহুত ধৰণৰ সুবিধা লয়। মানুহগৰাকী বৰ ভাল, সহজ সৰল, কাম কৰাই পইচা নিদিয়ে। গোৱা নমী গান এটা গোৱা। এনেকুৱা মানুহৰ পৰা সহায় লৈ কাম আদায় কৰি লয়, কিন্তু পইচা নিদিয়ে, ঠগায়। ধুনীয়াকৈ গান এটা গোৱা। তুমি জানা নহয়, জানা কাৰণে কৈছোঁ। কোমর ডোলে খুশিতে নাচে মন বাজা গাছ জমা থাকো পেনায়া তখন ফুল ফুটিছে বসন্তত তুমি জন্মনি বহাগত প্ৰতিটো বহাগতে মৰম যাচি তোমাৰ মৰমত। অ ৰঙা নীলা পখিলা ডাল ভৰি উৰিছে জন্মনি তোমার বাবে জন্মনি তুমি আমার কামনা বাসনা তুমি আমার আকারে নিকালে তুমি আমার জীৱনৰে শেষত কিন্তু মাছটো ময়ে কাটিবলৈ ল'লোঁ, কাৰণ নমীয়ে মাছটো কাটিব পৰা নাই। তাইৰ আচলতে এইবোৰ কাম কৰা একেবাৰে অভ্যাস নাই। তাই বাহিৰা কামবিলাকে কৰি ভাল পায় আৰু কৰিবও পাৰে। আপোনালোকে এটা কথা মন কৰিছেনে? নমীৰ ভইচটো শুনকচোন, কিমান ধুনীয়া তাইৰ মাত, কিমান শুৱলাকৈ তাই গান গাব পাৰে। তাই আচলতে লিখা পঢ়া নাই বাবেহে তাই শুদ্ধকৈ গানটো গাব পৰা নাই। নমীৰ বিষয়ে আপোনালোকে কিবা জানিব বিচাৰিলে মই পিছে পৰেও ক'ম বাৰু। আপোনালোকৰ পিছে নমীক দেখি কেনেকুৱা লাগিল জনাবচোন। শেষত মই কাটি বাছি ৰান্ধিবলৈ গ'লোঁ। লোকেল মাছেৰে মূলা শাকৰ জোল কাৰ কাৰ প্ৰিয় জনাবচোন কমেণ্টত। মাছ আৰু মূলা শাকৰ জোলৰ আঁৰত এটা কাহিনী আছে, পিছত কেতিয়াবা ক'ম দেই। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই পিছে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক এটা কৰি দিব। ভিডিঅ'টো চাই আকৌ গুচি নাযাব। প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। থেংক ইউ।